Hello friends, welcome to my YouTube channel Priya Vlogs and Kitchen. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ কাৰণে আন এটি ডেইলি ব্লগ লৈ আহিছোঁ। মই ৰাতিপুৱাৰ গোটেইখিনি কাম কৰি মই গা পা ধুই আমাৰ ঘৰতে ধূপ চাকি দি পূজা কৰি ল'লোঁ। পূজা দিয়াৰ টাইমত লাইনটো গুচি গ'লে সেইকাৰণে ভিডিঅ'টো অলপ আন্ধাৰ হৈছে। ৰুমতে ধূপ চাকি দি লৈছোঁ। এতিয়া দুপৰীয়া হৈছে, এতিয়া মই দুপৰীয়াৰ ভাতখিনি বনাই ল'ম। ভাত চব্জি বনাম, কি বনাম তাকে ভাবি আছোঁ। মই ভাত চব্জিখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মই কোমল কচুৰ পাত কেইটা বাছি লৈছোঁ আৰু কচুৰ পাতৰ দুয়োফালে ভালকৈ চাই লৈছোঁ। কেতিয়াবা পোক থাকে গ্ৰীণ কালাৰত। মই কচুৰ পাতখিনি ভালকৈ চাই লৈছোঁ। এতিয়া পাতখিনি মই কাটি ল'ম। কচুৰ পাতখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া মই পাতখিনি ধুই কচুৰ পাতৰ খাৰখিনি বনাম। কচুৰ পাতৰ খাৰখিনি আমাৰ হৈ গৈছে। মোৰ ভাত চব্জিখিনি বনা হৈ গৈছে আৰু ইফালে আমাৰ মিষ্টাৰৰ আজি ডিউটি নাই, অফ আছে। মিষ্টাৰৰ বাহিৰত কিবা কিবি কাম কৰি আছে, অফ আছে বুলি। এইখিনি কাম কৰি লোৱাৰ পিছত আমি ভাত খাম। এইফালে মিষ্টাৰে আগফালখন ধুনীয়াকৈ সাৰি পাতবিলাকত জুই লগাই দি আছে। কিমান ধুনীয়াকৈ বতাহ দিছে, বহুত ভাল লাগি আছে আজিৰ বতৰটো। চাওক, ইয়াৰ নৰসিংহ পাতৰ গছ হয়, বহুত ধুনীয়াকৈ হৈ আছে। আপোনালোকে মই নৰসিংহ পাতৰ এটি ৰেচিপি বনাইছোঁ, আপোনালোকে মোৰ ইউটিউবৰ ভিডিঅ'ত চালে পাই যাব ৰেচিপিটো। এতিয়া মই মানি প্লাণ্ট ৰুইছোঁ, কেনেকৈ ডাঙৰ হৈ আছে। মই এনেকৈ বেৰত মানে আমাৰ ৱালত এনেকৈ ক্লিপ লগাই দিছোঁ, এনেকৈ কৰি লগাই দিছোঁ। কিন্তু কি হৈছে, এইখিনি বহুত ডাঙৰ হৈছে। এইখিনি এতিয়া আকৌ ক্লিপ মাৰি লগাই দিব লাগিব, কিন্তু মই টাইম পোৱা নাই, সেইকাৰণে লগাই দিয়া নাই। টাইম পালে এইটো এনেকৈ ডিজাইন কৰি লগাই দিম ৱালত, ভাল লাগিব। চাওক, এনেকৈ লগাই দিম, থাকক আৰু এতিয়া এনেকৈ। এতিয়া চাওক, মোৰ এল'ভেৰা জোপা কিমান ধুনীয়াকৈ হৈছে। কিন্তু কি হৈছে, টাবত ৰুইছোঁ আৰু বাৰান্দাত ৰাখি আছোঁ। ভেকুলী এটা কি কৰে, মোৰ সদায় গছবিলাকত উঠে আৰু ইয়াতে উঠি একদম পূৰা ইয়াৰ পৰা মাটিবিলাক নোহোৱা কৰি দিছে। চাওক কিমান বেয়া কৰি দিছে। সদায় মোৰ এই গছজোপাবিলাকত আহি উঠি টাবত থাকে আৰু কি কৰে, গছবিলাক ভাঙি দিয়ে। এতিয়া মাটিখিনি ভালকৈ ইয়াত দিওঁ, নহ'লে গছজোপা পৰি যাব। একদম উঘালি পেলাৰ নিচিনা কৰি দিছে ভেকুলীয়ে। চাওঁ, একদম পুৰা শিপা উঠি আহিছে, শিপাৰ পৰা উঠাই দিছে। ইমান ধুনীয়াকৈ হৈ আছে। এইটো বাঁহৰে বনোৱা হয়, আমাৰ দেউতাই বনাই দিছে, মানে মোৰ শহুৰ দেউতাই বনাই দিছে এইটো, আৰু কালাৰ কৰি দিছে ডিজাইন। চাওকচোন কিমান ধুনীয়া লাগিছে। মই ভাবিছোঁ ইয়াত কিবা প্লান্ট ৰুম বা নহ'লে কিবা বস্তু ৰাখি এনেকৈ গজাল লগাই ৱালত হেংগিঙো কৰি দিব পাৰিম। ভাল লাগিছে ন? বহুত ভাল লাগে যেতিয়া ঘৰৰ পৰা ইমান মৰম কৰে। দেউতাই মোক আৰু এটা বস্তু বনাই দিছে, এইটো কাঁচি। চাওকচোন
কিমান মৰম লগা আৰু কিমান সৰু মোক এনেকুৱা বস্তু দেউতাই এইটো নহৰু পিঁয়াজ এনেকুৱা ধৰণৰ বস্তু ৰখাৰ কাৰণে বনাই দিছে কিন্তু মোক বহুত ভাল লাগিছে আৰু মই মৰমতে মানে নহৰু পিঁয়াজ এইবিলাক বস্তু একো ৰখা নাই এনে আৰু ভালকে থৈ দিছোঁ কাৰণ নহৰু পিঁয়াজ ৰাখিলেতো নষ্ট হৈ যাব দেউতাৰ আৰু এইটো আৰু মৰমত দিয়া বস্তু হিচাপে মই আৰু এনেকৈ ৰাখি থৈ দিছোঁ মোক এনেকৈ ৰাখি বহুত ভাল লাগে নাজানো কিন্তু বহুত ভাল লাগে সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত এইখিনিও শ্বেয়াৰ কৰোঁ মোৰ ভাল লগাখিনি আৰু মই যদি কেতিয়াবা গাঁৱৰ ঘৰত যাওঁ দেউতাই কেনেকৈ এইবিলাক বস্তু বনায় মই আপোনালোকক দেখাব চেষ্টা কৰিম কি কানেকশ্যন না এটা কথা আছে যে মনৰ পৰা কাটবা মানে সঁচাকৈ মনত কৰিলে তেওঁলোকেও মনত কৰে এইটো কথা সঁচা আমি দেউতাৰ কথা কৈ আছোঁ আপোনালোকক কৈ আছোঁ যে দেউতা এইটো বনাইছে এইটো দিছে বা এনেকুৱা দেউতাৰ কথা মনত কৰি আছোঁ দেউতাই ফোন কৰিল মানে মিষ্টাৰৰ মোবাইলত ফোন কৰিল ময়ো দেউতাৰ লগত কথা পাতিলোঁ তাৰপিছত মিষ্টাৰৰ লগতো কথা হ'ল দেউতাৰ এতিয়া মিষ্টাৰে ফ্ৰেছ হৈ লৈছে আমি ভাত খাই ল'ম এয়া মই কচুৰ পাতৰ খাৰ বনাইছোঁ আৰু খুল্লি কালাই দাইল মাছেদি বনাইছোঁ মই আপোনালোকক কেতিয়াবা গোটা দালিটো দেখাম আপোনালোকে বা কি কয় এই দালিটোৰ নাম নাজানো যদি আপোনালোকে বিচাৰে দালিটো কেনেকৈ বনায় মই আপোনালোকক ৰেচিপি বনাই দেখুৱাম আজি অকণমান ব্যস্ত আছিলোঁ সেইকাৰণে আপোনাক ৰেচিপিটো বনাই নেদেখুৱালোঁ আপোনালোকে বিচাৰিলে মই ৰেচিপিটো নিশ্চয় বনাই আপোনালোকক দেখুৱাম আমাৰ ভাত পানী খোৱা হৈ গৈছে এতিয়া অকণমান ৰেষ্ট ল'ম বুলি ভাবিছোঁ ভাত পানী খাই ৰেষ্ট ল'লোঁ এয়া চাওক বাহিৰৰ বতৰটো কিমান ধুনীয়া কৰি আছে সেয়ে আপোনালোকক অকণমান দেখালোঁ বাহিৰৰ বতৰখিনি এয়া মোৰ হেংগিং প্লাণ্ট কেইটা এয়া মোৰ চিলাই মেচিনখন মই কেইদিন আগতে এইবিলাক ধৰাৰ কাৰণে বনাইছোঁ গৰম কেৰাহী কুকাৰ এইবিলাক ধৰাৰ কাৰণে বনাইছোঁ এইবিলাক মেচিনত কি হৈছে মানে মোৰ ভৰিখন অলপমান কি হৈ গৈছে মচকা খাই পৰিছোঁ মই আগৰ ভিডিঅ'ত চাগে আপোনালোকক জনাইছোঁ তেতিয়াৰ পৰা মেচিনখন মানে ইউজ কৰা নাই প্ৰায় 20 দিন 22 দিনমান হ'ল ইউজ কৰাই নাই মেচিনখন অলপমান কিবা জাম হৈ আছে মানে অলপ লেতেৰা হৈ আছে চাফা কৰিব লাগিব এই ফিটাডালো পৰি আছে সেয়ে ভাবিছোঁ মেচিনখন অলপমান চাফা কৰি লওঁ এনে অকণমান কাপোৰ দি মুচি ল'ম এতিয়া আবেলি হৈছে আৰু মই ভালকৈ হাত ভৰি ধুই ফ্ৰেছ হৈ লৈছোঁ টিউশ্যন আছে টিউশ্যন পঢ়াব যাম এতিয়া টিউশ্যনৰ পৰা আহি আপোনালোকক দেখাই আছোঁ কি কৰোঁ নকৰোঁ মই টিউশ্যনৰ পৰা আহিলোঁ আহি ফ্ৰেছ হৈ লৈছোঁ এতিয়া সন্ধিয়া হৈছে মই চাহ বনাম চাহ খাই ল'ম আৰু আমাৰ মিষ্টাৰো ঘৰত আছে সেয়েহে ভাবিলোঁ দুয়ো আৰু সন্ধিয়া চাহ খাম একেলগে 2,000 years later. আজিৰ ব্লগটো ইমানে আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আগন্তুক নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে কমেন্ট কৰিব আজিৰ কাৰণে বাই বাই